কল কেনে আছে আজি দেখুৱাম আপোনালোক পাহাৰৰ শিখৰত গৈ দেখুৱাম আপোনালোকক এতে বৃহৎ বাঘ বেছিয়ে হ'ল নেকি বাঘ খাই পেলব কি কয় বন্ধুসকল মই আছো চকীত কিন্তু চকীত মই এনে অহা নাই মই বিহুৰ খানা খাব আহিছোঁ মোৰ লগত একতা আপা মোৰ লগত বিহুৰ খানা খাব আহিছে কিন্তু আমাৰ বিশেষ একো এই মাছ মাংস নাই দেই আমাৰ এই খানাটো কিবা ভেজিটেবল মানে কিবা কি কয় নাজানো বাকীখিনি চাই থাকক ভিডিঅ'ত কি হয় কি নহয় কৈ দিম আমি কিন্তু নিৰামিষ ভোজী হয় তথাপিও মাংসতে খাওঁ আৰু গাইজ মই প্ৰথমতে ভিডিঅ'টোৰ ইন্ট্ৰটো দি ল'ম হা মানে ভালকৈ কৈছোঁ মানে মই প্ৰথমতে ভিডিঅ'ৰ ইন্ট্ৰটো দিলোঁ এণ্ড ৱেলকাম বেক টু মাই এনাদাৰ ভিডিঅ' হা মই মানে ইংলিছতে কৈ পেলাই অসমীয়াত ক'ম কি বুলি কয় প্ৰথমতে মোৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ মোৰ এই আছাম টাইগাৰ বেক ইউটিউব চেনেলটিলৈ মই মানে সেই কি খানা খাব আহিলে এইটো নহ'ব আমি চকীৰ কিছুমান দৃশ্য দেখাব লাগিব এই দৃশ্যবিলাক এনেহেন এইটো যেনে আমাৰ এই নদী হয় নদীৰ একদম পানীটো মানে ক্লিন মানে কি জানেনে চাফা মানে দৃশ্যবোৰ এনেই আৰু মানে চকীৰ দৃশ্য চাব আহিব আকৌ আৰু লগতে মই দেখুৱাম এই আমাৰ হনুমান মন্দিৰ আছে ইয়াত পাহাৰৰ ওপৰত এই হনুমান মন্দিৰৰ গেট মানে তৰণ আৰু লগতে আমি এই কি বুলি কয় পাহাৰৰ দৃশ্য দেখুৱাম লগত আমাৰ কিছুমান এই মন্দিৰৰ শৰণাৰ্থী আহিছে আকৌ মন্দিৰৰ এই হনুমান মন্দিৰৰ শৰণাৰ্থী তো ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব হা সেনে এটা চাওঁ বস্তু নাই দেই তথাপিও মানে চাৰিওফালে গ্ৰীণ একদম গ্ৰীণ আছে তাৰ ফলত কিন্তু চকীখন ভাল আৰু খানা চানাৰ ক্ষেত্ৰত কিন্তু বিৰাট ভাল দেই খানা একদম ঠাই বহুত আছে খানাৰ ক্ষেত্ৰত ভাল এনে চাবলৈ বিশেষ একো নাই কিন্তু ইয়াত ঘূৰিবলৈ অহাবিলাকৰ ভাল আৰু হাল্লা হুল্লা নাই একেবাৰে অশ পৰ্বত হিমালয় বুলি যি এটা গান আছিল এই গানটো পাহৰি গৈছোঁ বাৰু তথাপিও অশ পৰ্বতখন দেখাব চেষ্টা কৰিছোঁ এইখন অশ পৰ্বত তাত আমি মানে এই অশ পৰ্বতৰ তলতে আছোঁ এই অশ পৰ্বতৰ তলত মানে আমি খানাটো খাম আৰু এটা ভালকৈ প্লেচ বাছি লৈছোঁ তো খানা খাম বুলি ক'লে নহ'ব খানাৰ বস্তুবিলাক দেখাবলৈ চেষ্টা কৰিম মই এতিয়া গৈ আছোঁ মই খানা আজি আমাৰ বিহুৰ যিটো খানা কুকমেন হ'ল এওঁৰ নাম যোগেশ আৰু লগতে চৌকাত যি খৰি ভৰাই দেই সেইটো হ'ল এই নামটো এনে ইয়াত গাঁৱত লাংটা বুলি কয় কিন্তু কাপোৰ পিন্ধি আছে নাম হ'ল তাৰ জয়ন্ত আৰু এইফালে এটা আছে হীৰক জ্যোতি যি আমাৰ মানে আজিৰ চব্জিৰ আলু লগতে এইবিলাক পিঁয়াজ যোগান ধৰি আছে ৰান্ধনীয়ে কণ্টিনিউ কৰি আছে আৰু আমি নিৰামিষ ভোজী যদিও মাংসটো খাওঁ আকৌ সেই মাংস ক'ত কাটি আছে আমি চাওঁ এয়া হ'ল আমাৰ আজিৰ মেইন প্ৰদৰ্শনী খানাৰ মেইন বস্তুটোৱে ইয়াত আৰু ইয়াত মানে আমাৰ যিটো বিহু কমিটিৰ যি মানে মঞ্চ সজোৱা বিশেষ মানুহ এজন আছে নাৰায়ণ সেই নাৰায়ণে আজি মাংস কাটি আছে এয়াই মেইন বস্তু আমাৰ প্ৰদৰ্শন আৰু কিন্তু য'ত মাংস কাটি আছে ইমান সুন্দৰ ঠাই চাৰিওপিনে নদী কুলকুলনিয়ে শুনা পায় মানে আৰু ঠাইটো ক'বই নালাগে একদম গ্ৰীণ চাৰিওপিনে গ্ৰীণ এয়াই মেইন আজিৰ আমাৰ মানে এয়া মনোজে চাফা কৰি আছে এই মুৰ্গীটোৰ ভৰি মানে ঠেং আমি খাম মানে এই জিভাৰ পানী পৰি গৈছে মোৰ কতে राजा जी अपनी शक्तियों का पूरा इस्तेमाल कर रहे हो लेकिन लौंडा यहाँ नहीं रुक খৰগেশ্বৰৰ গাড়ী এয়া মোৰ লগত আছে মোৰ বন্ধু দীপ জ্যোতি কিন্তু আমি কোনো ধৰণৰ বাৰু ভালকৈ ক'ম ভালকৈ কৈ আছোঁ মই ভালকৈ ব্লগটো বনাম এয়া ফটোশ্বুট হৈ আছে আমাৰ এয়া মনোজ ভাই বুলি ক'লে সেয়া মনোজ ভাই নহয় আকৌ ইউটিউবাৰ এয়া আমাৰ লোকেল মনোজ ভাই আৰু এইবোৰ পাহাৰ ইয়াত হনুমান মন্দিৰ আছে আপোনালোকে দেখিবলৈ পাইছে চাগে ইয়াত কি কয় চিৰি আছে বহুত ওখ চিৰি এতিয়া বৰ্তমান আমি আছোঁ মানস চৌকীত পাগলীয়া নৈৰ দৃশ্য মই মাজতে দেখুৱাম আপোনালোকক কিন্তু বৰ্তমান আমি এয়া জিৰণি চৰাত বহোঁ
জিৰণি স্তৰত বহি লৈ অকণমান দেহৰ শান্তিটো লৈ লওঁ তো ভিডিঅ'টো কণ্টিনিউ কৰিব লগতে নতুনকৈ অহা মোৰ চেনেলত যিবোৰ ভিউৱাৰ্ছ আছে সেইবোৰে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব গাইজ ভিডিঅ'টো চাই কেনে পালে এইখিনিতে মোৰ ভিডিঅ'টো সামৰিম